DND Assam সৰু ছোৱালীক লৈ কুমাৰী পূজা ইয়াতে দেখা পাইছে। এয়া কুমাৰী পূজা কৰি আছে আৰু বেলেগ চাইডেও আছে। এয়া মনোজ দাৰ পৰিয়ালবৰ্গ আৰু মই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছো ট্ৰেইনত। লগতে কথা এটা হ'ল, মনোজ দাহঁতে টিহু ষ্টেচনৰ পৰা ট্ৰেইনত উঠিছে আৰু নলবাৰী ষ্টেচনতহে উঠিলোঁ। আমি একেলগে এটা ডাবাতে ৰাওনা হৈছোঁ কামাখ্যা। আমি কামাখ্যা মন্দিৰত যাই আছোঁ। অক্টোবৰৰ 2 তাৰিখ দুৰ্গা পূজা চলি আছে, তাতেও পূজা চলে, গতিকে তাতে আমি গৈ আছোঁ। দেখাম আমি আপোনালোকক দৃশ্যটো। কামাখ্যা জংচন ষ্টেচন পালোঁ। ইয়াতে ট্ৰেইনৰ পৰা নামিম। আমি কামাখ্যা ষ্টেচন পালোঁ। এতিয়া আমি যাম আমি কামাখ্যা মন্দিৰত। কামাখ্যা মন্দিৰৰ নীলা পাহাৰৰ ওপৰত, নীলাচল পাহাৰৰ ওপৰত আমি এতিয়া কামাখ্যা মন্দিৰত গৈ আছোঁ। তলত চাওঁ আমি কামাখ্যা মন্দিৰৰ দৰ্শন কৰি আমি দেখাম আপোনালোকক, যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম। চাওকচোন কামাখ্যা ষ্টেচন, ৰেল ষ্টেচন আমি এতিয়া কামাখ্যা মন্দিৰৰ গৈ আছোঁ। এতিয়া পুনৰ দেখাব চেষ্টা কৰিম যদি পাৰোঁ, আৰু যদি নোৱাৰোঁ তাৰে কাৰণে ক্ষমা কৰিব। কামাখ্যা জংচন ষ্টেচনৰ বাহিৰ ফালে এইখিনি। আমি কামাখ্যা গেট পালোঁ। আমি এতিয়া নীলাচল পাহাৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। কামাখ্যা গেটত আমি নীলাচল পাহাৰলৈ হাজার হাজার গাড়ি রকমাই দেখা যাবে। আমি বুঝছিলো লাল করে কিছু ঘুরিতলা নীলাচল পাহাৰৰ ওপৰলৈ গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। বলক কামাখ্যা মন্দিৰৰ ওপৰলৈ গাড়ীৰে গৈ আছোঁ আৰু তাত একে কুমাৰী পূজা আৰম্ভ। দুৰ্গা পূজা হয় এইটো, কিন্তু কুমাৰী পূজা কৰে তাত। তলৰ পৰা আহি এতিয়া আমি আধা ৰাস্তাতে আমাক সোমাই দিলে, কাৰণ ইয়াৰ পৰা যাব নিদিয়ে প্ৰশাসনে, গতিকে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। আমি এতিয়া খোজকাঢ়ি ওপৰলৈ গৈ আছোঁ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ ধামলৈ। এয়া দেখা পাইছে বহুত ভিৰ। মা কামাখ্যা এইটো গেট হয়। এইবোৰ দোকানত পূজা অৰ্চনাৰ বাবে সকলোবোৰ নৈবেদ্য ইয়াতে কিনিব পাৰে। ইয়াৰ পৰা কিনি লৈ মা কামাখ্যাই পূজা অৰ্চনা কৰাত অতি সহজ হৈ পৰে। ইয়াৰ পৰা দেখি গৈ আছোঁ কামাখ্যা মন্দিৰৰ পৰা। মানুহৰ ভিৰ দেখা পাইছে আপোনালোকে, বহুত মানুহৰ ভিৰ আছে।
মা কামখাৰ কামাখ্যা মন্দিৰ সৰু ছোৱালীক লৈ কুমাৰী পূজা অৰ্চনা কৰে ইয়াতে দেখা পাইছে এয়া কুমাৰী পূজা কৰি আছে আৰু বেলেগ চাইডেও আছে মা কামাখ্যা আইৰ মন্দিৰৰ ভিতৰ ভাগ এয়া